নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বকেলাংকাত। আজি যাই আছোঁ আপোনাৰ এটা ঠাইলৈ, মানে বিশেষকৈ দীপাৱলী আহি আছে। আমি সকলোৱে দীপাৱলীত বোমা মাৰোঁ, বা দীপাৱলী বুলি নহয়, ধৰক যিকোনো অনুষ্ঠানতে আজিকালি বোমাটো বেছিকৈ চলে। বিয়া হওক, সভা হওক, পূজা হওক, মানে সেই বোমাটো একচুৱেলি বনাই কেনেকৈ, আজি মানে সেই ঠাইটোত যাম। আপোনালোকক অলপমান বোমাটো কেনেকৈ বনাই বা সেই বোমাৰ মেটেৰিয়েল কি কি লাগে সেইখিনি বস্তু মানে আজি অলপমান মই বুজাই দিছোঁ। তো এইটো চাই থাকক আৰু ক'ত যাম, কোনে সম্পূৰ্ণ এড্ৰেছ দিম, আপোনালোকে আহি কিনে তাত বস্তু কিনিব পাৰিব, মানে কম দামত ল'ব পাৰিব। গতিকে যাই আছোঁ, চাই থাকক বলক। তো গাইজ, বোমাৰ কাৰখানাত আহিছিলোঁ, ওচৰতে বোমাৰ মানে কেনেকৈ বনাই সেইটো দেখাম বুলি ফেক্টৰীত আহিলোঁ। কিন্তু মানে যিটো মানুহৰ ভিৰ, দুটা ফেক্টৰীত গ'লোঁ, দুটা ফেক্টৰীতে মানুহৰ তামাম ভিৰ, সেইকাৰণে মানে আপোনাৰ ব্লগ বনাব পৰা চান্স নহ'ল। এতিয়া আৰু গৈ আছোঁ আমাৰ নলবাৰীত টাউনৰ মাজত কিছুমান মানে আপোনাৰ হ'লচেলাৰ দোকান আছে, য'ত মানে যিখিনি পাইকাৰী বিক্ৰেতা, মানে পাইকাৰী মূল্যত বোমা চোমা পোৱা যায়, সেইখিনি দোকানত গৈ আছোঁ। আৰু ইয়াত মানে আপোনাৰ দেৱালীৰ যিহেতু আৰু বেছি দিন নাই, দুদিন আগ মাত্ৰ, গতিকে মানে বহুত মানুহ ভিৰ হৈ আছে। সেইকাৰণে মানে আপোনাৰ ব্লগটো মানে দিব নোৱাৰিলোঁ বা ভিডিঅ' কৰা নহ'ল। গতিকে তাৰ বাবে বেয়া নাপাব। এতিয়া আমি গৈ আছোঁ, আপোনাৰ দেখুৱাম, মানে আপোনাৰ ৰিটেইল দোকান কিছুমান দেখুৱাম, য'ত আপোনালোকে কম মূল্যত বোমাটো ল'ব পাৰে। আৰু বৰ্তমান যিহেতু আপোনাৰ মূল্য কম এনেও নহয়, কাৰণ কিয় ধৰকচোন দেৱালীৰ আগত আহি আছোঁ, অলপ দেৱালীৰ সন্মুখত আহি আছে, মানে সন্মুখত দেৱালী আহিয়ে আছে। গতিকে মানে আপোনাৰ কম মূল্যত এনেও পোৱা নাযায়। আৰু হেৰি আপোনাৰ এইটো কি বুলি কয়, জগমগটো নাই নেকি বান্দেল? জগমগ নাই, জগমগৰ এটা বেলেগ বস্তু আছে। এইটো কিমান আৰু এইটো পেঞ্চিল তোমাৰ জগমগৰ এইটো কিমান? এইটো তোমাৰ 700 টকা 70 দিব লাগিব আমাৰ। কিমান? 700 100 গম পাবা মালকেইটা মাৰি 100-700 জগমগ বা হাইড্ৰজেন টাইপৰ কিবা নাই নেকি এনে ধৰক দিব পৰা? জগমগৰ এইটো কিমান পাৰ পেকেট? পাৰ পেকেট 199টা আছে নেকি? কি এইটো 12টা ন 10টা? 3000-ৰ বেলেগ চাউণ্ড। এটা চাউণ্ড আছে কিন্তু। পেন্সিল কথা এটা সেট কৰি লৈ যাব দাও, তাৰপৰা গম পাব বোলে। এই আছে মানে এই লৈ যাও। এইটোত কিমান? একদম পুৰা 500 টকা দিব। সৰু চট নাই, সৰু বাজনীত বোমা নিবা আৰু হেৰি কি হ'ল? ডিছকাউণ্টে যদি নকৰে আপোনালোকে, বাজনীত বোমা নিবা আৰু কি হ'ল? আচ্ছা, আমাৰ পৰা নিবলে তুমি তো 700 কিনবা লাগিব বাইদেউ। এইটো কিমান? এইটো তোমাৰ তম 900 টকা। কিমানটা দুটা আছে। একলাম ইয়াত আহি আপোনাৰ বোমা ল'লোঁ অলপমান, আপোনালোকে ভিডিঅ'ত দেখাই পাইছে, বোমা ল'লোঁ, কিন্তু মানে বেছি লোৱা নাই। তো গাইজ ফাইনেলি বোমাৰ বাজাৰ কৰা কমপ্লিট হৈ গ'ল। এতিয়া ঘৰত যাই আছোঁ। আৰু আজি ভিডিঅ'টো এইখিনি আছিল, মানে বোমা কেনেকৈ বনাই সেইটো আমি দেখুৱাম বুলি গৈছিলোঁ, কিন্তু আপোনাৰ ফেক্টৰীত মানুহ বহুত বেছি, দুটা ফেক্টৰী গ'লোঁ, দুটা ফেক্টৰীতে মানুহৰ বহুত ভিৰ আছিল। সেইকাৰণে মানে আপোনাৰ বোমাৰ হেৰিটো দেখুওৱা নহ'ল, মানে কেনেকৈ বনায় কি বনায়।
বা কি মেটেৰিয়েল লাগে পিছত কেতিয়াবা ট্ৰাই কৰিম যাবৰ কাৰণে। এতিয়া ঘৰত গৈ আছোঁ, ৰ'ব এক ছেকেণ্ড। এতিয়া আপোনাৰ ঘৰৰ ফালে গৈ আছোঁ আৰু এনেকৈ ভিডিঅ'টো আজি এটা সৰু ভিডিঅ' দিলোঁ, মানে নৰ্মেল ভিডিঅ'। বৰ বিশেষ মানে ক'তো এইকেইদিন ওলাই যোৱা নাই, বিশেষকৈ শ্বৰ্ট ফিল্মৰ কামত অলপ ব্যস্ত হৈ আছোঁ। দিৱালীৰ পিছতে আপোনাৰ মানে শ্বৰ্ট ফিল্মৰ শ্বুটৰ কামো আৰম্ভ হ'ব। তাৰপিছত এনেকৈ ডিচেম্বৰ মানত এবাৰ চাগে নেপাল ৰাইড এটা কৰিম, নেপালত যাম। নেপালৰ এটা ভাল ট্ৰিপ এটা কৰিম বুলি ভাবি আছোঁ, প্লেন কৰি আছোঁ। আৰু জানুৱাৰী মানলৈকে আপাৰ আছামৰ ৰাইড এটা আহি আছে, আপোনালোকক কৈ আছোঁ। গতিকে চেনেলটো এনেকৈ ছাবস্ক্ৰাইব কৰি থ'ব, নতুনকৈ যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বিলাক চাব আৰু আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব। তো আজিলৈ এৰিছোঁ। তো এতিয়া টাটা বাই বাই, চাই থাকিব লোকেল আনকাট। জয় আই অসম, থেংক ইউ।